এটা ভাল খবৰ 6টাকৈ সোণসহ মুঠ 14টা পদকেৰে আন্তঃজিলা শক্তি উত্তোলন প্ৰতিযোগিতাত উজ্জ্বলিল গুৱাহাটী বিশ্ববিদ্যালয়। তেজপুৰৰ ডিপুতাত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখনত গুৱাহাটী বিশ্ববিদ্যালয় দলে 7টা সোণ, 4টা ৰূপ আৰু 3টা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ 15জনীয়া দলটোক প্ৰশিক্ষক মৃণালিনী শইকীয়াই নেতৃত্ব দিছিল। তেজপুৰত হোৱা 4 তাৰিখৰ পৰা 7 তাৰিখলৈকে অল আছাম পাৱাৰ লিফটিং চেম্পিয়নশ্বিপৰ আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ টীমটো মই লৈ গৈছিলোঁ আৰু আমি ইউনিভাৰ্চিটিৰ পৰা তাত জইন কৰিছিলোঁ। তেওঁলোকে টোটেল আমাৰ মেডেল আহিছিলে, গ'ল্ড আহিছে 6টা, চিলভাৰ 4টা আৰু ব্ৰঞ্জ 3টা আহিছে। খুবেই ভাল। মাজতে লকডাউন হৈ যোৱাৰ পাছত এইটো ফাৰ্ষ্ট টাইম আমাৰ গৈছে। 1 বছৰত বহুত আমাৰ নীল হৈ গৈছিলে, কিন্তু এতিয়া আকৌ আৰম্ভ হৈছে। এখন প্ৰথম খেল পাতিছে অল আছাম, লৈ গৈছে। গৈ ৰিজাল্টটো ভালে আহিলে, কিন্তু ইয়াৰ পাছত আমাৰ এতিয়া জুনিয়ৰ নেশ্যনেল আছে, গোৱাত আছে আৰু কৰ্ণাটকাত আছে। তাতো আমাৰ ল'ৰা ছোৱালী ছিলেকশ্যন পাইছে। ইয়াতে আমি ধন্যবাদ দিব লাগিব আমাৰ ডাইৰেক্টৰ ছাৰ DSW আৰু ডেপুটি ডাইৰেক্টৰ ছাৰ দীনেশ কলিতা ছাৰ, তাৰপিছত আৰু আমাৰ ৰেজিষ্টাৰ ছাৰ, VC ছাৰ। হয়তো তেওঁলোকে সহায় নকৰা হ'লে আমি টীমটো নিবলৈ সমৰ্থ নহ'লো হয়। যথেষ্টখিনি তেওঁলোকে সহায় কৰিছে আৰু আমাৰ ল'ৰা ছোৱালী সিহঁতেও বহুত কষ্ট কৰিছে। যেনেকৈ প্ৰেক্টিছ দিওঁ সিহঁতে তেনেকৈ প্ৰেক্টিছ কৰিছে। আৰু আমাৰ ছানডে অফ থাকে, সেই অফ দিনাখনেও সিহঁতে প্ৰেক্টিছত মাতিলে সেনেকৈ আহে, সিহঁতে আহি প্ৰেক্টিছ কৰে। আৰু যিটো টাইম আমাৰ বন্ধা আছে ইউনিভাৰ্চিটি 4টাৰ পৰা 7টালৈকে, সিহঁতে 8টা, 8:30লৈকে প্ৰেক্টিছ কৰে। কষ্ট কৰিছে সিহঁতে, কষ্ট কৰাৰ বিনিময়তে ফলটো পাইছে। মোৰ খুবেই ভাল লাগিছে। ধন্যবাদ সমূহ ষ্টুডেণ্টলৈ আৰু ছাৰ, VC ছাৰ, ডাইৰেক্টৰ ছাৰ।